নমস্কাৰ বন্ধুসকল, কেনেকুৱা ভালনে আপোনালোকৰ? আজি এটা কাহাৱত মনত পৰিলে, তাকে বোলো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। হাথী চলে বাজাৰ মে, কুত্তা ভৌকে হাজাৰ মে। এই কাহাৱতটোৰ অৰ্থ এনেকুৱা, হাতী যেতিয়া নিজৰ গহীন গম্ভীৰ খোজেৰে বজাৰত ৰাস্তাত গৈ থাকে, তেতিয়া হাতীক দেখি কুকুৰবোৰ হাজাৰ হিচাপত ওলাই আহে আৰু ভুকিবলৈ আৰম্ভ কৰে। কিন্তু হাতীৰ কোনো তাৰ পৰা অসুবিধা নহয়। অসুবিধা হয় যদিনো হাতীয়ে গুৰুত্ব নিদিয়াকৈ নিজৰ লক্ষ্যস্থানৰ প্ৰতি আগবাঢ়ি গৈ থাকে। ঠিক সেইদৰে আমি বা আপুনি আপোনাৰ জীৱনত যেতিয়া এটা মহৎ উদ্দেশ্য, মহান লক্ষ্য লৈ পেলাই আগবাঢ়ি আহিব, তেতিয়া হাজাৰজন মানুহ ওলাই আহিব আপোনাৰ বিৰুদ্ধে মাত মাতিবলৈ, আপোনাৰ বিৰুদ্ধে সমালোচনা কৰিবলৈ, আপোনাৰ বিৰুদ্ধে লিখিবলৈ। কিন্তু আপুনি সেই হাতীৰ দৰে গহীন গম্ভীৰ খোজেৰে নিজৰ লক্ষ্যস্থানক নিৰূপণ কৰি পেলাই তাৰ প্ৰতি স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়ি গৈ থাকক আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু যিদিনা আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্তি কৰিব, মানে আপোনাৰ লক্ষ্যত উপনীত হৈ সফলতা প্ৰাপ্তি কৰিব, সেইদিনা সেইসকল মানুহে যিসকলে আপোনাৰ সমালোচনা কৰিবলৈ আগবাঢ়ি আহিছিল, তেওঁ আপোনাৰ গুণানুকীৰ্তন কৰিবলৈ আপোনাৰ আগে পিছে ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিব। নমস্কাৰ, জয় হিন্দ।